তো গাইছ আপোনালোকক স্বাগতম জনাইছোঁ মোৰ এটা নতুন ভ্লগলৈ। আজি মানে মোৰ লগত আছে মানে ভাগিনৰ খুৰীয়েকৰ পুতেক আৰু ভাগিনে মানে ইয়াত টেনশ্যনত বহি থকাৰ কাৰণটো কি ই মানে আহাৰ পৰা মানে খুচখুচি আছে আৰু খাওঁ খাইছে তাক মানে আহাৰ পৰা আমি শুয়ে আছোঁ এমান সাঁচি মানে গাইছ হিচাপে নাই আৰু আমাৰ লগত পইচা আছে নাকটো তথাব কিবাকৈ শুই আছোঁ আমি খাব নাপাওঁ। বাবু পেট ভৰছি না নাই? সেইটো গাইছ ভাগিনে ভাল কথাই কৈছে আৰু যদি খুৱাব লাগে মোবাইলটো বেচিব লাগিব, মোবাইলটো বেচিলে ভিডিঅ' বনাব নোৱাৰিম। বাবু খাব এতিয়া সন্তুষ্ট হৈছে না এতিয়া অশান্তি হৈছে যাৰ টাইমত খুৱাম দে। এইটো নামটো কি তোৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অসীম দাস। নামটো ধুনীয়া লাগছে, ভাল অসীম দাস, ভালেই নাম ন? কিমান ক্লাছত পঢ়ি আছা? তৃতীয় শ্ৰেণী। ভাল কৰি পঢ়িবি, গম পাইছা নাই? এনে কি খাই ভাল পা? বইল ডিমা আৰু গাহৰি মাংস। বইল ডিমা বুলি কৈছি ৰ এইটো কি দিছি আৰু সেইটো ৰ মই ধৰিব পৰা নাই। এইটো বইল ডিমা মানে দোকানৰ পৰা যি কিনি আনা 7 টকা না 8 টকা সেই ডিমাটো বগা এনে তোমাৰ গাভীৰ আছে নে নাই? বেছি নাই, 4টা-5টা আছে। হা কি প্ৰাণী কি লৈছে তই? মই গমে পোৱা নাই। 4টা-5টা তাৰ গাৰ্লফ্ৰেণ্ড দি আছো, কি ক'ম আৰু এইগিলাখান প্ৰাণী কিয় লৈ তাক মই এনেই ক'লো ভাল চলি বুলি। ঘৰত ভাল দেখোন নেকি মই কি জানো আৰু এই গাইছ কি ক'ম, এনেকুৱা যদি চলি 4টা-5টা গাৰ্লফ্ৰেণ্ড থাকক আমি মানে গলত ৰচি লৈ ভাল এক লৈ যা ঘৰতো লৈ যা মানে না আজি পেৰে তও নাবি মোৰ লগত ভিডিঅ' বনাব, গম পাইছে? এনা যদি প্ৰাণী এনা তই মোৰ লগত ভিডিঅ' বনাব নালাগে, লৈ যা একো নাই। লৈ যা যা ৰোড পে